বারংবার এটাই কথা কৈ আহিছোঁ যে আমি আদিবাসী হওঁ, কাৰণ আমাৰ এটা আদিবাসী জনগোষ্ঠী আছে আৰু পুনৰ আৰু এটা জনগোষ্ঠী আমি লোৱাৰ কি প্ৰয়োজন। বিটি দি যা তাৰ বড়োবিলাকো পাছ নিছে। এটা খেতিৰ ওপৰত যদি এটা যদি জনগোষ্ঠী যদি সৃষ্টি হয় তো তেওঁলোকক কিয় চাহ জনগোষ্ঠী কৰিব মানে কোৱা নাই। মই মোৰ এলেকাত মই মিজিকা চাহ বাগিচাত তাতো নেপালী সম্প্ৰদায়বিলাক চাহ বাগানত কাম কৰিছে, তেওঁলোক কিয় চাহ জনগোষ্ঠী বুলি তেওঁলোকক কোৱা যে মানে আজি বিৰচা মুণ্ডা কোন আছিলে। আজি কিছু দিন আগতে ভাৰত স্বাধীন হোৱাৰ পিছতে মাত্ৰ আদিবাসী অঞ্চলবিলাকত বিৰচা মুণ্ডাৰ পালন কৰা হৈছিলে, কিন্তু এইবাৰ বিৰচা মুণ্ডাক ৰাষ্ট্ৰীয় লেভেলত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে পালন কৰিব লৈছে তাতে স্পষ্টকৈ এইটো বুজা গৈছে যে আদিবাসীসকল যে আদিবাসী সেই মুণ্ডা সম্প্ৰদায়ৰ লোকটো ইয়াত কেনেকুৱা চাহ জনগোষ্ঠী হ'ব। কাৰণ আমাৰ অলৰেডি এটা জনগোষ্ঠী আছে আদিবাসী জনগোষ্ঠী, আৰু পুনৰ আমি জনগোষ্ঠী এটা লোৱাৰ কিবা প্ৰয়োজন আছে নেকি। যদি কাকোবা যদি ইচ্ছা আছে লওক, তাতে আমাৰ কোনো আপত্তি নাই। আমি হয়তো অষ্ট্ৰিক গোষ্ঠী বা দ্ৰাবিড় গোষ্ঠী বা মঙ্গোলীয় গোষ্ঠীৰ পৰা অহা হয়, আপোনালোকে ভালকৈ জানে। আৰু এবাৰ আমাক যদি ষড়যন্ত্ৰ কৰি যদি চাহ জনগোষ্ঠী নামাকৰণত যদি আমি চাৰ্টিফিকেট দিব বিচাৰিছে, এইটো আমি কোনো পধ্যে মানি নলওঁ। আদিবাসী আৰু প্ৰাক্তন চাহ জনগোষ্ঠী এতিয়া আকৌ লৈ আহিছে তাত আকৌ চাহ জনগোষ্ঠী আকৌ প্ৰমাণ পত্ৰ। এইটো ভাৰতৰ সংবিধানত লিপিবদ্ধ হ'ব লাগিব, কাৰণ তেওঁ ভাৰতৰ সংবিধান ৰচনা কৰাৰ সদস্য আছিলে। যদি এজন মুণ্ডা সম্প্ৰদায়ৰ মানুহ যদি ভাৰতৰ সংবিধান ৰচনা কৰা যদি তেওঁ আছে, তো সেই মুণ্ডা সম্প্ৰদায় ইয়াত কেনেকুৱা চাহ জনগোষ্ঠী হ'ব। আমি কোনো অসম আদিবাসী ছাত্ৰ সংগঠনৰ পৰা মই এটা প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যিহেতু আমি অসম চৰকাৰক আৰু লগতে যিটো আমাৰ ভাতৃত্ব সংগঠন, আমি বাৰংবাৰ এটাই কথা কৈ আহিছোঁ যে আমি আদিবাসী হওঁ, কাৰণ আমাৰ এটা আদিবাসী জনগোষ্ঠী আছে আৰু পুনৰ আৰু এটা জনগোষ্ঠী আমি লোৱাৰ কি প্ৰয়োজন আছে। আজি মই সঁচাই কওঁ, আজি অসমীয়া জনগোষ্ঠী আছে, বড়ো জনগোষ্ঠী আছে। আজি বড়োবিলাকক যদি মই ক'ম আপোনালোকে চাহ জনগোষ্ঠী লওক বা আপোনালোকে ধান জনগোষ্ঠী লওক, তেওঁলোকে মান্তি হ'ব? তেওঁলোকেতো কেতিয়া মান্তি নহয়। এতিয়া আমি উদ্যোগৰ ওপৰত আজি চাহ বাগানত আপোনালোকে নিজেই চাওক, চাহ বাগানত অসমীয়াবিলাকো বাবু কৰিছে বা পাত ছিঙিছে। আপুনি নগাঁৱত যাওঁতে মুছলিমবিলাকো পাত ছিঙিছে, আপুনি বিটি দি যাওক তাৰ বড়োবিলাকো পাত ছিঙিছে। এটা খেতিৰ ওপৰত যদি এটা যদি জনগোষ্ঠী যদি সৃষ্টি হয় তো তেওঁলোকক কিয় চাহ জনগোষ্ঠী কৰিব মানে কোৱা নাই। আজি মই মোৰ এলেকাত মই মিজিকা চাহ বাগিচাত তাতো নেপালী সম্প্ৰদায়বিলাক চাহ বাগানত কাম কৰিছে, তেওঁলোক কিয় চাহ জনগোষ্ঠী বুলি তেওঁলোকক কোৱা নাই। যদি এটা উদ্যোগৰ ওপৰত যদি চাহ জনগোষ্ঠী হয়, আমি বাৰংবাৰ কৈ আহিছোঁ আমাৰ বৈশিষ্ট্য আছে, আমাৰ কালচাৰ আছে, গোটেইখিনি বস্তু আমাৰ আছে। আমি সৌ সিদিনাখন ভাৰত চৰকাৰে এটা ভাল পদক্ষেপ লৈছে যে মানে আজি বিৰচা মুণ্ডা কোন আছিলে। আজি কিছু দিন আগতে ভাৰত স্বাধীন হোৱাৰ পিছতে মাত্ৰ আদিবাসী অঞ্চলবিলাকত বিৰচা মুণ্ডাৰ পালন কৰা হৈছিলে, কিন্তু এইবাৰ বিৰচা মুণ্ডাক ৰাষ্ট্ৰীয় লেভেলত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে পালন কৰিব লৈছে তাতে স্পষ্টকৈ এইটো বুজা গৈছে যে আদিবাসীসকল যে আদিবাসী হয়। আৰু আজি মুণ্ডা হওক, আজি বিৰচা মুণ্ডা হওক, সিধু মুৰ্মু, কানু মুৰ্মু, তেওঁলোক ক'ৰ পৰা আহিছে? তেওঁলোকে কেতিয়া ভাৰত স্বাধীন হোৱাৰ আগত তেওঁলোকে যুদ্ধ কৰি পেলাই আজি ব্ৰিটিছৰ খেদা দি পেলাই আজি ইমান ইতিহাস এটা আছে। আজি তেওঁলোকৰ আজি কি বোলে বিৰচা মুণ্ডাৰ যিটো নেকি কি বোলে গৌৰৱ দিৱস পালন কৰিছে, সেই মুণ্ডা সম্প্ৰদায়ৰ লোকটো ইয়াত কেনেকুৱা চাহ জনগোষ্ঠী হ'ব। কাৰণ আমাৰ অলৰেডি এটা জনগোষ্ঠী আছে আদিবাসী জনগোষ্ঠী, আৰু পুনৰ আমি জনগোষ্ঠী এটা লোৱাৰ কিবা প্ৰয়োজন আছে নেকি। যদি কাকোবা যদি ইচ্ছা আছে লওক, তাতে আমাৰ কোনো আপত্তি নাই। এইটো বাৰংবাৰ কৈ আছোঁ। অন্যথা যদি বাৰংবাৰ আমাক যদি ষড়যন্ত্ৰ কৰি যদি চাহ জনগোষ্ঠী নামাকৰণত যদি আমি চাৰ্টিফিকেট দিব বিচাৰিছে, এইটো আমি কোনো পধ্যে মানি নলওঁ। আদিবাসী ছাত্ৰ সংগঠন আৰু আমাৰ যিবিলাক সমাজ ব্যৱস্থা আছে, ওৰাং মুণ্ডা খাৰিয়া চাওতাল যিবিলাক আমাৰ 36 যিটো কমিউনিটি আছে মানে জনগোষ্ঠী আছে, তেওঁলোকৰ প্ৰতিনিধিবিলাকক মই এটাই কথা ক'ব বিচাৰিছোঁ। যিহেতু আপোনালোকে এটা কি বোলে জাতিকে আপোনালোকে নেতৃত্ব দি আছে, যাতে জাতিটো আপোনালোকৰ যে ওৰাং হওক, মুণ্ডা খাৰিয়া চাওতাল হয়, কিন্তু তেওঁলোকক আমি হয়তো অষ্ট্ৰিক গোষ্ঠী বা দ্ৰাবিড় গোষ্ঠী বা মঙ্গোলীয় গোষ্ঠীৰ পৰা অহা হয়, আপোনালোকে ভালকৈ জানে। আৰু যিহেতু আপোনালোকে এটা সংগঠন বা এটা জাতি যিহেতু নেতৃত্ব দি আছে, গতিকে আপোনালোকে নিজে জানিব যে মোৰ জাতিটো ক'ৰ পৰা আহিছে, কি কোনটো বৈশিষ্ট্য আছে, কলা সংস্কৃতি আছে নাই। যদি আপোনালোকে সঁচাকৈ যদি সংগঠন কৰি আছে, তেতিয়াহ'লে আপোনালোকে এই জাতিটোক বচাবৰ কাৰণে আপোনালোকে প্ৰত্যেক সমাজ ব্যৱস্থাই কিন্তু ইয়াৰ ঘূৰ বিৰোধিতা কৰিব লাগিব। অকল আচাৰ এইটো দায়িত্ব নহয়, আচাৰ এটা মুদনা খুঁটা হয়। মুদনা খুঁটা মই এইকাৰণে ক'ব বিচাৰিছোঁ, যিটো আমাৰ 36 যিটো কমিউনিটি আছে তাৰ মুদনা খুঁটা আচাৰ হয়। যদি আচাক তেওঁলোকে যদি সমৰ্থন নকৰে আৰু তেওঁলোকে যদি মনেকৈ যদি তেওঁলোকে জিলা কমিটি আঞ্চলিক কমিটিৰ লগত আলোচনা নকৰাকৈ যদি চাহ জনগোষ্ঠীৰ মিটিঙত যদি তেওঁলোকে যদি অংশগ্ৰহণ কৰে, তো মই ক'ম যে তেওঁলোকে এইটো সম্পূৰ্ণ দায়িত্ব কোনো দুজন ব্যক্তি গৈ পেলাই গোটেই কৰিব নোৱাৰে। এইটো কোনো পধ্যে হ'ব নোৱাৰে, আমি মানি নলওঁ। আমি ইমান দিনে যে সংগঠন কৰি আছোঁ মানে এই যে জনজাতিকৰণৰ কাৰণে, কি আমি ইয়াত কি মানে খাবলৈ মানে কি বোলে আপোনালোকে আমি কি বোলে সংগঠন কৰি আছোঁ নেকি। আজি অসমত মই ডাইৰেক্ট কৈছোঁ, আজি অসমীয়াবিলাকক যদি কোনোবা যদি আপোনালোকে অসমীয়া নহয় বুলি যদি তেওঁলোকে যদি ক'ব নেকি, কেতিয়াও নকয়। বড়োবিলাকে ক'ব নেকি মই বড়ো নহয় বুলি? তেওঁলোকৰ এইটো জনগোষ্ঠী এটা হয়। তো গতিকে আমাৰ আদিবাসী জনগোষ্ঠী কিয় কিনা বেছি কৰিব লাগে? আপোনালোকে নিজেই চাওক। আজি আমি যেতিয়া চাৰ্টিফিকেট যেতিয়া বিচাৰি যাওঁ, কাষ্ট চাৰ্টিফিকেট যেতিয়া বিচাৰি যাওঁ, তাত আমাক দুটা চাৰ্টিফিকেট দিয়ে, এটা TGL, এটা হ'ল STGL।
ইয়াত কি কথা আছে মানে চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি এতিয়া আকৌ লৈ আহিছে তাত আকৌ চাহ জনগোষ্ঠী আকৌ প্ৰমাণ পত্ৰ এইটো ভাৰতৰ সংবিধানত লিপিবদ্ধ হ'ব লাগিব কাৰণ ভাৰতৰ সংবিধানটো এলা পেচা মানুহ বনা নাই আজি যিবিলাক ৰাজনীতি যিবিলাক নেতা আছে তেওঁলোকে 5 বছৰহে আজি আছে কালি হাৰি যাব কিন্তু যিটো নেকি আপোনাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰে যিটো নেকি আজি তেওঁৰ কাৰণে আজি SC ST লাগু হৈছে আজি আপোনাৰ ক'বলৈ গ'লে আমাৰ মুণ্ডা সম্প্ৰদায়ৰ পৰা আপোনাৰ জয়পাল সিং মুণ্ডা তেওঁ ভাৰতৰ সংবিধান ৰচনা কৰাৰ সদস্য আছিলে যদি এজন মুণ্ডা সম্প্ৰদায়ৰ মানুহ যদি ভাৰতৰ সংবিধান ৰচনা কৰা যদি তেওঁ আছে তো সেই মুণ্ডা সম্প্ৰদায় ইয়াত কেনেকুৱা চাহ জনগোষ্ঠী হ'ব আমি কোনো পধ্যে মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে যদি ইয়াৰ যদি সপক্ষে যদি কোনোবা আমাৰ যদি জনগোষ্ঠী যদি তেওঁলোকক চাথ দিয়ে তো তেওঁলোকে মই এইটো ক'ম যে তেওঁলোকে যেনেকৈ দেশৰ বিৰুদ্ধে যোনে যায় দেশদ্ৰোহী জাতিৰ বিৰুদ্ধে কোনোবা যদি যায় তেওঁ জাতিদ্ৰোহী বুলি মই তেওঁলোকক স্বীকৃতি দিম বুলি মই Assam Focus.